নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই বাইকত এক যাত্ৰা কৰিছোঁ আৰু তিনিচুকীয়াৰ পৰা এইফালে কাকপথাৰ হৈ এতিয়া মই আহিলোঁ মাকুম পাইছোঁ, মাকুম অভাৰব্ৰিজ পাইছোঁ। মাকুম অভাৰব্ৰিজৰ ওচৰত মই গৈছোঁ কাকপথাৰলৈ। মাকুমৰ অভাৰব্ৰিজত এক ধুনীয়া পৰিৱেশ, বৰ ধুনীয়া এটা দৃশ্য দেখিবলৈ পাই আচলতে। এইখন চাওক, বাগানবোৰ ইমান ধুনীয়াকৈ দেখিবলৈ পাই। অৱশ্যে মই এতিয়া গৈছোঁ কাকপথাৰ। কাকপথাৰ এটা ঐতিহাসিক পুখুৰী আছে আচলতে, সেই পুখুৰীটো মই দেখুৱাম আজি আপোনালোকক। কাকপথাৰ ঐতিহাসিক পুখুৰী আছে, পুখুৰীটোৰ কিছু কথা জনাম আৰু দেখুৱাম আপোনালোকক। চাওকচোন, এতিয়া মই মাকুম পাই গ'লোঁ। মাকুমৰ অভাৰব্ৰিজৰ ওপৰৰ পৰা বৰ পাহাৰৰ ওপৰত উঠি থোৱা নিচিনা লাগে। মাকুমৰ অভাৰব্ৰিজ পাৰ হ'লেও এতিয়া অভাৰব্ৰিজ পাৰ হৈ মাকুমৰ পৰা কাকপথাৰ দিশে গৈ আছোঁ। কেশৱ মহন্ত আৰু মই বাইকত গৈ আছোঁ দুটাই। কাকপথাৰলৈ গৈছোঁ। কাকপথাৰত যিটো পুখুৰী আচলতে মই নামটো শুনিছোঁ কিন্তু আচলতে যোৱা নাই। কিবা তেজীমূলা পুখুৰী বোলে, তেজীমূলা পুখুৰী। তেজীমূলা আমি সাধুৰ কথা শুনিছোঁ আগতে, তেজীমূলা সাধু শুনিছোঁ, কিন্তু তেজীমূলা পুখুৰীৰ কথা মই শুনা নাই। গতিকে ব'লকচোন যাওঁ, সেই তেজীমূলা পুখুৰীটো কি কাৰণে হ'ল পুখুৰী, আৰু তেজীপথাৰ যিখন গাঁও, কি কাৰণে তেজীমূলা গাঁও, তেজীপথাৰ গাঁও কি কাৰণে তেজীমূলা পুখুৰী, ব'লকচোন যাওঁ আৰু সেই কথাখিনি জানিবলৈ চেষ্টা কৰোঁ। আৰু এতিয়া আমি আহি কাকপথাৰ পালোঁ। আৰু এইটো বাওঁফালে যদি আমি যাওঁ বাইপাছ হৈ ঢলাত পামগৈ। আৰু এতিয়া আমি চিধা যদি যাওঁ কাকপথাৰ পাৰ হৈ নামচাই যাম। গতিকে আমি কাকপথাৰলৈ যদি আহিছোঁ সেইকাৰণে আমি চিধা গৈ আছোঁ, পালোঁ আৰু কাকপথাৰ। এতিয়া আমি আহি কাকপথাৰ গন্ধগুৰি তিনিআলিত বাওঁফালেদি সোমাই দিছোঁ। আৰু গন্ধগুৰি তিনিআলিৰ পৰা বেছি নহয়, খুব সম্ভৱ 2-3 কিলোমিটাৰ নতুবা 5 কিলোমিটাৰমান সোমাই আমি পাম সেই তেজীমূলা পুখুৰী। এতিয়া গন্ধগুৰি তিনিআলিৰ পৰা এনেদৰে আমি ভিতৰৰ এটা পথেৰে গৈ আছোঁ। আৰু এইখন গন্ধগুৰি ৰিজাৰ্ভ। আমি এতিয়া আচলতে গন্ধগুৰি তিনিআলিৰ পৰা অলপ দূৰ সোমাই আহিলে এইখন গন্ধগুৰি ৰিজাৰ্ভ পায়। এখন যথেষ্ট ডাঙৰেই ৰিজাৰ্ভ, ইমান সৰু নহয়। পূৰ্বতে আৰু ডাঙৰ হৈছিলে চাগে, এতিয়া বহুত লগ লাগি আছিলে, এতিয়া হয়তো ভাগ হৈ গ'ল, চব বেলেগ বেলেগ ৰিজাৰ্ভ নাম হৈ পৰিলে। সেইটো কাৰণে এইখন গন্ধগুৰি ৰিজাৰ্ভখন বৰ বিশেষ ডাঙৰ নহয় এতিয়া, কিন্তু ওলাই থাকে হাতী বাঘ চাঘ, ইমান সৰু নহয় ইমান ডাঙৰ নহয়। এইবোৰ পথৰ কাষতে ৰিজাৰ্ভৰ কাষতে এইবোৰ মৰি হালি আছে পুৰণা, এইখনে আৰু গন্ধগুৰি ৰিজাৰ্ভ। এই গন্ধগুৰি ৰিজাৰ্ভখন পাৰ হৈ আচলতে আৰম্ভ হয় তেজী গাঁও, আৰু এইখন তেজী গাঁও আদৰণি গেট বনাই আছে নতুনকৈ। আৰু আমি পালোঁহি তেজীমূলাৰ 2 নম্বৰ পথ, তেজীমূলা পথ 1 নম্বৰ পাৰ হৈ 2 নম্বৰ পথ পালোঁ। আৰু এই পথটোৱে গ'লে প্ৰথমটো তেজীমূলা পুখুৰী পাম। ব'লকচোন সোমাই যাওঁ এইফালে। আমি পালোঁহি এতিয়া সেই তেজীমূলা পুখুৰীৰ পাৰত পালোঁহি। আৰু এতিয়া এইখিনিতে আছে তেজীমূলা পুখুৰীটো দেখুৱাই আছোঁ আপোনালোকক, ব'লক। এতিয়া কি পুখুৰী বুলি জানে চবেই? এইটো তেজীমূলা পুখুৰী বুলি জানে। এতিয়া তেজীমূলা যে সাধু এটা কথা কয় যে, সেইটোৱে নাই, এইটো বেলেগ আকৌ। অঁ, মই না শুনা যে সাধুটো। অঁ, নাই শুনা। ইয়াত আচলতে তেজীমূলা পুখুৰী কেইবাটাও আছে। ইয়াত মানে যিহেতু জেগাডোখৰ নামেই আচলতে তেজীমূলা, গতিকে আমি কেইবাটাও পথ আছে, তেজীমূলা পথ 1, 2, 3 তেনেকৈ কেইবাটাও পথ আছে। আমি 1, 2 পাৰ হৈ লৈ এতিয়া 3, 4 আহি 5 নম্বৰ পথত গৈছোঁ তেজীমূলা পথত। আৰু মেইনটো আচলতে ডাঙৰ মেইন যোনটো তেজীমূলা পুখুৰী এইটো পথত আছে। তেজীমূলা পথ নং 5 নম্বৰ পথটো এতিয়া সোমালে পাই আমি এতিয়া গৈ আছোঁ এনেকুৱা ধৰণৰ এটা পথেদি। এইটো আহি এতিয়া পাই গ'লোঁ আমি। আৰু এইটো তেজীমূলাৰ 2 নম্বৰ পুখুৰীটো। আৰু স্থানীয় ৰাইজে কয় যে 1 নম্বৰ পুখুৰী আৰু 2 নম্বৰ পুখুৰীৰ মাজত তলেৰে সুৰংগ আছে বুলি।
কিয়নো কিছুদিনৰ পূৰ্বে জব কাৰ্ডৰ জৰিয়তে যেতিয়া স্কেনাৰ ৰাইজে কাম কৰিছিল তেতিয়া সুৰংগ নিচিনা এটা গাত দেখিছিল আচলতে, কিন্তু এতিয়ালৈকে যিহেতু কোনো গৱেষণা হোৱা নাই সেইকাৰণে নিশ্চিতকৈ ক'ব নোৱাৰি, কিন্তু থকাটো সন্দেহ কৰে স্কেনাৰ ৰাইজে। আমি এতিয়া তেজীমলা পুখুৰীত আছোঁ। তেজীমলা পুখুৰী পাই গ'লোঁ আৰু তেজীমলা পুখুৰী চৌহদটো বৰ ধুনীয়াকৈ বনাই থৈছে এইবোৰ পাৰ্কৰ নিচিনাকৈ বনাইছে ধুনীয়াকৈ, আৰু চাইডে চাইডে ধুনীয়াকৈ খোজকাঢ়িবলৈ এটা পৰিৱেশ আছে আৰু পুখুৰীটো এইটো বহুত মাছ আছে। আৰু কি কাৰণে তেজীমলা পুখুৰীৰ নাম এতিয়ালৈ গম পোৱা নাই, আমি যিহেতু আহিছোঁহে কথা পাতিম তাৰপিছত জনাম। তেজীমলা পুখুৰী ইয়াত কেইবাটাও আছে, এটা নহয় আচলতে, যিহেতু জেগাটোৰ নামে তেজীমলা, তো তাৰ কাৰণে হয়তো কি কাৰণে ইয়াত হয়তো পুৰণা কিবা কথা আছে, যিহেতু আমি এজন বয়সীয়াল ব্যক্তিৰ লগত লৈ তেখেতে কৈছে যে বয়সীয়াল ব্যক্তিজনে কৈছে সৰুৰ পৰাই দেখি আহিছোঁ বুলি পুখুৰীটো, গতিকে নিশ্চয় কিবা ৰহস্য আছে। আৰু ধুনীয়াকৈ সজাইছে, চাওক এইবোৰ ফুল সজাবলৈ চেষ্টা কৰিছে। নমস্কাৰ, আমাৰ ২ নং তেজী যুৱ সংঘৰ মই সভাপতি হয়। তেজীমলা আমলতি যুৱ সংঘৰ উদ্যোগত এই তেজীমলা ২ নং পুখুৰীটো আমি চোৱা চিতা কৰি আছোঁ। আৰু আমি দেখা পাইছোঁ আমাৰ ককা দেউতাহঁতৰ দিনৰ পৰা আমি ইয়াৰ অঞ্চলত আগতে এইটো পৰিৱেশটো জয়াল আছিলে। আমি ককা দেউতাৰ দিনৰ পৰাই পুখুৰীটো দেখা গৈছে বুলি কৈছে। তেতিয়া আছিলে বৰপুখুৰী বুলিয়ে কৈছিলে। আৰু ককা দেউতাহঁতে কেনেকৈ কি তেজীমলা নামটো ইয়াত দিলে সেইটো আমি ক'ব নোৱাৰিম, তথাপি কিছুমান সমল ইয়াত পোৱা গৈছে। সেইবোৰে যোগেদি আমি অনুভৱ কৰিছোঁ এইটো বহুত ইতিহাস প্ৰসিদ্ধ পুখুৰী হয়। আৰু চৰকাৰে আমাৰ এই পুখুৰীটো সংৰক্ষণ কৰাৰ লগতে পুৰাতত্ত্ববিদসকলক মাতি আনি ইয়াৰ সমল উলিয়াবলৈ খনন তথা অন্যান্য কিছুমান তেখেতসকলৰ অত্যাধুনিক প্ৰযুক্তি আছে, সেইবোৰৰ যোগেদি আমি কিবা যদি বিচাৰি পায় তেতিয়াহ'লে আমি গাঁৱৰ লগতে আমাৰ পুখুৰীটো বহু উন্নতি হ'ব বুলি ভাবোঁ। এইবোৰ চাওক, গাঁৱৰ পৰিৱেশত এইবোৰে সাধাৰণতে দৃশ্য দেখিবলৈ পোৱা যায়। মহ ৰাইজে খনন কৰিলে এইটো পুখুৰীটো সেইটো পুখুৰীটো কিছুমান হেৰিয়া কাঁহৰ বাতি ওলালে ক'তো আছে সেইবিলাক। খালি আৰু মানে কি আছে সেইটো নাজানো। পুখুৰী হ'ল একেবাৰে লাইনটো পুৰা একদম চিধা একে সমান আহে, সমান আছে। একে মিলাই দিলে মানে সেই দিবা চালে সেইটো পুখুৰী এনেকৈ একে চাইডত একে মিলিব। আপোনাৰ এতিয়া যোনটো ২ নং পথ আৰু ৫ নং পথ এই হেৰিকেইটা আপোনাৰ ৰাস্তাকেইটা আগতে আছিলে নে এতিয়া আগৰ পৰা ন? এতিয়া থকা নাই।